নমস্কাৰ। এতিয়া মোৰ ঘড়ীত সময় দেখিছে 2:27 AM, মানে নিশা 2:27 হৈছে। এখন মোৰ গাড়ী, এখন মোৰ বাহন। আমি এতিয়া কামৰ পৰা ঘৰলৈ আহিছোঁ আৰু গুৱাহাটীৰ চহৰৰ মাজমজিয়াৰ ভিতৰত চাওক এই ধৰণৰ অৱস্থা। মোৰ ঘৰৰ বাইলেনটোৰ ফ্ৰণ্টত এই ধৰণৰ অৱস্থা। এইখিনি সময়ত আমি বাৰু এতিয়া কামৰ পৰা আহিছোঁ, ঘৰলৈ গৈ আছোঁ। মোৰ ঘৰলৈ যাবলৈ বেলেগ ধৰণৰ ৰাস্তা নাই, গতিকে এইটো ৰাস্তাটোৰ দিয়ে মই যাব লাগিব। এই ৰাস্তাৰ মাজমজিয়ালৈকে দেখিবলৈ পাইছে আপোনালোকে, ৰাস্তাৰ মাজমজিয়ালৈকে ইয়াতে এখন বাইক কিবাকৈ পাৰ হৈ যাব পাৰিব। এইখিনি সময়ত এই ঘৰৰ স্বত্বাধিকাৰীজনে গম পাব লাগিছিল যে এইখিনি সময়ত যদি কোনোবা এজন মেডিকেল ইমাৰ্জেঞ্চি মানুহ যদি গৈ থাকে হস্পিটেললৈ, তেখেতৰ কি অৱস্থা হ'ব। আমি দুবাৰকৈ হৰ্ণ মাৰিলোঁ, কোনো নাই। আজি মই এটা বিশেষ কাৰণত লাইভ আহিছোঁ ৰাতি 2:28। গতিকে এই স্বত্বাধিকাৰী বেলতলাৰ পৰা ভেটাপাৰা অভিমুখী আহে, তেতিয়াহ'লে এই ঘৰটো প্ৰত্যক্ষ কৰিব। আন্ধাৰ বেছি ভালকৈ দেখাব পৰা নাই। এই ঘৰটো দেখিব আপোনালোকে, এই ঘৰটো স্বত্বাধিকাৰী, এই ঘৰটো স্বত্বাধিকাৰী। এইটো ফ্লেট বনাই আছে ইয়াতে। যিয়ে মোৰ ক'ব লগা নাই। এতিয়া হৰ্ণটো এবাৰ মাৰি দিছোন যে কোনোবা আহে নেকি চাওঁ। গতিকে ইমান অকৰ্মান্য মানুহ যে গুৱাহাটী চিটিটো থাকে, 2-3টা বজাতহে গম পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ হ'ব। গতিকে আমি দৰ্জাখনটো নক কৰিবলৈ বিচাৰিছিলোঁ। অ ভাইটি, ভাইটি, এজন বগা টি চাৰ্ট পৰিহিত ভাইটি এজন পলাইছে, আহিছে এতিয়া। আহক আহক আহক। এই ঘৰটোৰ স্বত্বাধিকাৰীজনে এজন নাজানো কেনেকুৱা ধৰণৰ ব্যক্তি, যিসকলৰ আচলতে বেলেগৰ প্ৰতি কোনো কাণসাৰ নাই। এইখিনি সময়ত যদি কোনোবা এজন মানুহ আহে, সেইখিনি সময়ছোৱাত মানুহজনৰ যদি মেডিকেল ইমাৰ্জেঞ্চি থাকে বা বেলেগ কিবা ইমাৰ্জেঞ্চি কামতে থাকে, কাৰোবাৰ যদি ফ্লাইট থাকে বা বেলেগ কিবা অসুবিধা থাকে, সেই মানুহজন কেনেকৈ যাব তেখেতসকলৰ কোনো কাণসাৰ নাই। এয়া প্ৰথমবাৰ নহয়, এয়া আচলতে এতিয়ালৈকে প্ৰায় মই 6-7 বাৰ পাইছোঁ। আৰু আজি একদম শেষত উপায় নাপাই পেলাই মই লাইভটো কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ মানুহক আপোনালোকে যদি ক'ৰবাত দেখে, এই চাওক এতিয়া তেখেতসকলে বেলচালৈ ওলাই আহিছে। এটা কাম কৰোঁমেই। এয়া দেখিবলৈ পাইছে, গেট খুলিছে তেখেতসকলে। অকৰ্মান্য কমন চেন্সলেছ মানুহৰ নিচিনাকে তেখেতসকলে গেট খোলা ভাইটি, গেট খোলা। তোমালোকৰ মালিক কোনটো ঘৰত থাকে? গেট খোলা। মালিক কোনটো ঘৰত থাকে তোমালোকৰ? হা, মালিক ক'ত থাকে? নাম নালাগে। এই বালিখিনি কোনে এনেকে ৰাখিছে? তহঁতৰ কমন চেন্স আছে নে নাই? ইয়াতে যে কোনোবা যদি মানুহ ইমাৰ্জেঞ্চিত মেডিকেললৈ গৈ থাকে, ফ্লাইটত যদি কিবা মানুহৰ ইমাৰ্জেঞ্চি কাম থাকে, কেনেকে যাব এইটো ৰাস্তাত? নহয় দাদা, আমাক কল কৰা নাই, বালুটো আহিছিল। তহঁতি যে এতিয়া বেলচাখন লৈ ওলাই আহিছ, বালিটো পেলাওঁতে কিয় ওলাই অহা নাছিলি? নাই, কল কৰা নাই আমাক। চাওক নাম্বাৰ। কল কৰা নাই? নাই কল। কোনে পেলাই থৈ গৈছে ইয়াতে? আমি মালিক কোন? মালিককো আমি নাচিনো। কিয় কাৰ আণ্ডাৰত কাম কৰি আছো? মালিকক ফোন কৰি দে। মালিকক ফোন লগা। তহঁতক ইয়াতে কোনে কামত লগাইছে? ফোনটো ৰিচিভ কৰ। নাম্বাৰ নাই। ফোন কৰ। কথা পাতচোন, কথা পাত। মাত ইয়ালৈকে মাত। ইয়ালৈকে মাত। যোনজন আছে ফোনত তেখেতক ইয়ালৈকে মাত। নাই, সেইটো ঘৰত গৈছে ন। যোন আছে তো মালিকক মাতা ইয়ালৈকে। ঘৰত গৈছে। মোৰ তোমালোকৰ গাত দুখ নাই ভাইটি, মালিকক মাতা ইয়ালৈকে। মালিক কোন তোমালোকৰ? আমি মালিক। তোমালোকক পইচা কোনে দি আছে? তোমালোকে যেতিয়া কাম কৰি আছে, পইচা কোনে দি আছে? সি আমাক লৈ আহিছে। সেই লৈ অহাটোক মাতা ইয়ালৈকে। সি ঘৰত গৈছে, আমাক চাবলৈ কৈছে। বেলেগ কোন আছে তেখেতৰ এগেইনষ্টত? তেখেতৰ এবচেণ্টত মানুহ কোন আছে? ইয়াত নাথাকে, বেলেগত থাকে তাত। ঠিক আছে, চাফা কৰা এইখিনি। ঠিক আছে, চাফা কৰা। মালিকে চাফা কৰা। আৰু লগত কেইজন আছে মাতা, চবকে মাতা। হ'ব। অকলে
বগা টি চাৰ্ট পিন্ধা এটা আছিলে যে বগা টি চাৰ্ট পিন্ধা আহি আছে ৰ'বা তেখেতক চাফা কৰোঁ চাফা কৰোঁ চাফা কৰোঁ হ'ব এনেকৈ ৰাখিব নাপায় নহয় মানুহ যদি কোনোবা মৰিবলৈ যায় তেতিয়া কি কৰিবা তুমি নাই নাই আমাক কল কৰা নাই মেডিকেল ইমাৰ্জেঞ্চি যদি হয় কল কৰা নাই দাদা আমি চাফা কৰা এতিয়া ঠিক আছে কল কৰা নাই গম পাইছোঁ হা চাফা কৰি আছোঁ। কামত লগা মোবাইল বাদ দি এতিয়া কামত লগা চাফা কৰা এইখিনি বস্তু মই লাইট জ্বলাই থৈছোঁ গাড়ী যোৱা চাফা কৰা মানুহৰ ৰাস্তা তেনেকৈ দেখিছে ব্লক ৰোড চাওক এইটো মেইন ৰোড এইফালৰ পৰা ইনকাম টেক্স কলনি যায় এইফালে যদি চাই আপোনালোকে ভেটাপাৰা মেইন ৰোড পাব মেইন হাইৱে এইখিনি পাব আচলতে এই কৰ্মীসকলৰ কোনো দুখ নাই মই ক'বলৈ বিচাৰিছিলোঁ যিসকল লোক এই কামখিনি অন্তৰালত আছে তেখেতসকলক মই সুধিবলৈ বিচাৰিছোঁ আপোনালোকৰ কমন চেঞ্চ নাই নেকি অকণমানো কাণ্ড জ্ঞান বোলা বস্তুটো নাই নেকি আপোনালোকৰ কেতিয়াও হা এতিয়া মাজমজিয়াত এনেকৈ ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই আপোনালোকে হা ইমান বিল্ডিং দেখাচোন এবাৰ টৰ্চ মাৰ হা ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই আপোনালোকে এই ধৰণে যে কামবিলাক কৰে পঢ়িবলৈ নজনা আখৰ নজনা মানুহৰ দৰে যে কাম কিছুমান কৰে গুৱাহাটী চিটিত থাকি পেলাই লাজ নালাগে নেকি আপোনালোকৰ কাণ্ড জ্ঞানহীন মানুহ নেকি বাৰু আপোনালোক এইখিনি সমস্যা যদি কোনোবা এজন মানুহ হস্পিটেললৈ নিবলগীয়া হয় কোনোবা এজন মানুহ হস্পিটেলৰ পৰা আহিবলগীয়া হয় কোনোবা এজন মানুহৰ যদি ফ্লাইট থাকে বা বিভিন্ন যদি ইমাৰ্জেঞ্চি কাম থাকে কি কৰিব আপোনালোকে হা দেখিছে দেখিছে গেট খুলিছে এতিয়া চাওক এনেকুৱা ধৰণৰ প্ৰব্লেম যদি কোনোবাই ফেচ কৰিছে লাইফটোত মই আজিলৈকে বহুতবাৰ ফেচ কৰিলোঁ মোৰ গলিটোত কিন্তু মই আজিলৈকে এইখিনি ষ্টেপ লোৱা নাছিলোঁ কিন্তু আজি লৈছোঁ এইটো কাৰণে মই আজি অতিষ্ঠ হৈ গৈছোঁ কেৱল এই ঘৰ মানুহৰে ইছ্যুটো হয় এই ঘৰ মানুহেই কামটো কৰে ফিল কৰক আপোনালোকে কিমান নিৰৰ্থক মানুহ হ'ব পাৰে কিমান নিৰৰ্থক কিমান কমন চেন্সলেছ মানুহ ফিল কৰক আপোনালোকে এই ভিডিঅ'টো যিসকল লোকে চাই আছে সকলোৱে শ্বেয়াৰ কৰক তোমালোকৰ গাত দুখ নাই এই দুখটো যিসকল লোকে এই কামটো কৰোৱাইছে মই তেখেতসকলক দিছোঁ আৰু মোৰ ফেচবুকত থকা প্ৰত্যেকজন বন্ধু বান্ধৱীক মই অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো সম্পূৰ্ণৰূপে শ্বেয়াৰ কৰক আৰু এই এনেকুৱা ধৰণৰ নিষ্কৰ্ম কাম কৰাৰ যিসকল লোক পৃথিৱীৰ যিটো কোনোতে নাথাকক তেখেতসকলৰ গাত লাগিব লাগে এনেকুৱা ধৰণৰ কমন চেন্সলেছ কাম কৰা কিছুমানৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু এইটো প্ৰথমবাৰৰ বাবে নহয় মই 6-7 বাৰমান প্ৰত্যক্ষ কৰিছোঁ আমাৰ এই গলিটোত এনেকুৱা ধৰণৰ কাম কিছুমান হৈ থাকে তোমাৰ মালিক ক'ত আছে এতিয়া মালিক ক'ত আছে মালিক ক'ত আছে তুমি নাজানা তোমাক পইচা কোনে দিয়ে কাম যে কৰা ইয়াতে পইচা কোনে দিয়ে কি নাম তাৰ তেখেতৰ মফিজুল আচ্ছা তাকো কল কৰা নাই সি কল কৰিলে আমাক কৈ দিম এইটো তোমালোকে যেতিয়া বালি পেলাই আছিলে গেটখন কোনে খুলি দিছিলে মাতাই নাই আৰু কল কৰা নাই আমি ঘুমাই গেটখন নুখুলিলে এতিয়া ইমান ডাঙৰ ট্ৰাক এখনে কেনেকে ইমান বালি পেলাই যাব নহয় আমি ঘুমাই আছো ন মাতা নাই আমাক কোনে মাতা নাই বালি এলাটো আৰু যেনে বালি আনিছে আমাক কল কৰাই মাতা নাই নাই কল কৰা এতিয়া তোমালোকে যদি এতিয়া যদি কোনোবা এজন ইমাৰ্জেঞ্চি মেডিকেলত যোৱা মানুহ আহিল হয় তেতিয়া কি কৰিলা হয় নহয় আমিতো জানি শুনি ফেলা নাই না তোমালোকে জানি বুজি নকৰাৰ কাৰণে সেইটো আমি মানি ল'ব লাগিব বাকী নৰ্মেল পাব্লিক ইয়াতে যিমানখিনি আছে তেখেতলোকে হাৰাশাস্তি ভুগিব লাগিব আমি নাই জানো কেনেকুৱা এইটো কৰি ঠিক আছে কাম কৰা ইমিডিয়েট কাম কৰা বস্তুখিনি চপোৱা মই চপাবই লাগিব খালি বস্তুখিনি
গতিকে এয়াই গুৱাহাটী চহৰত বাস কৰা কিছুমান কাণ্ডজ্ঞানহীন মালিকৰ স্বত্বাধিকাৰী কিছুমানৰ কাম। এয়া দুটা ডাঙৰ ডাঙৰ অট্টালিকা দেখিবলৈ পাইছে, প্ৰসূতপাম অট্টালিকা তেখেতসকলে তৈয়াৰ কৰিছে, কিন্তু তেখেতসকলে অনুভৱ কৰিব পৰা নাই যে এই অট্টালিকা তেখেতসকলে বনাওক, আমাৰ তাতে কোনো ক'ব লগা নাই, আমি RTIও নামাৰোঁ। কিন্তু কথাটো হ'ল যে এই কেইজন মানুহৰ যে সামান্য কাণ্ডজ্ঞানো নহ'ল যে ইয়াত যে কোনোবা এজন মানুহ ইমাৰ্জেঞ্চিত এই ৰাস্তাটোৰে অতিক্ৰম কৰিব পাৰে। অনুভৱ কৰক। গৌৰাংগৰাগ ভাইটি, তই ঠিকেই কৈছ, সঁচা কথা। গুৱাহাটীৰ প্ৰায়বোৰ বাহিৰতে এইবোৰ ঘটনা ঘটি থাকে, কিন্তু মই বহুতবাৰ চালোঁ। আচলতে আমাৰ ঘৰৰ গলিটোত এই বস্তুটো সদায় হৈ থাকে, কিন্তু সদায় আৰু কিমান সহ্য কৰিম। সেইকাৰণে আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। ৰাতিপুৱা যিসকল লোকে এই ভিডিঅ'টো চাব, নিজৰ গলিটোত এনেধৰণৰ ঘটনা নহ'বলৈ আপোনালোকে শ্বেয়াৰ কৰক। মোৰ বেয়া লাগিছে ল'ৰাখিনিক এনেকৈ ৰাতি উঠাই কাম কৰিবলৈ, কিন্তু তেখেতসকলে যদি সময়ত কামটো কৰিলে হয় তেতিয়া এইখিনি সময়ত এই কামটো কৰিব লগা হৈ নাথাকিল হয়। গতিকে যিমান দেৰি লাগক মই এতিয়া ৰৈয়ে থাকিম। এয়া মোৰ গাড়ী ৰৈ আছে আৰু মই ইয়াতে ৰৈ থাকিম, আৰু মোক এই জেগাটোৰেই মই যাম, কাৰণ এইখিনি জেগা তেখেতসকলে উপলব্ধি কৰিব লাগিব কি হৈছে কি হোৱা নাই। ওলাই আহিছিলে, সেইটো গম পাই, তেখেতে কৈ আছো নহয়, সেইটো গম পাই কিনো নকৰে। যদি এটা যদি নেক্সট টাইম কৰে, সেইটো গম পাই ন? মই দুবাৰ কৈছে আপুনি? ৰাতি পেলাইছে, ডাম্পাৰ আহিছে ডাঙৰ, মই ইয়াৰ পৰা নিনিবি, ইয়াতে নেপেলাবি, তাৰপিছতো পেলাই থৈ। এইটো আজিৰ নহয়, সদায় কৰে। এতিয়া নাজানো বুলি ক'লে কেনেকে হ'ব? এতিয়া চাফা কৰিব লাগিব, মই নাজানো। এইটো মোৰ ঘৰৰ গলি, মই এইটো ৰাস্তাৰে যাম। একদম বেক চাইডৰ পৰা মই পাছৰ ৰুমটোত মই আৱাজ শুনি ওলাই আহিছোঁ, মই ইয়াতে নেপেলাবি। নেক্সট টাইম যদি ইয়াত পৰে ন, তই গম পাবি দে বাকীটো আৰু।